নমস্কাৰ আজি ভিডিঅ'টো আৰম্ভ কৰিলো আৰু ৰাতিপুৱাই সাজি কাছি একদম ধুনীয়াকৈ ৰেডি হৈ গলো আজি বিহু যেহেতু আৰু বতৰটো একদম অৱস্থা বেয়া কৰি দিছে পেণ্ডেল চেণ্ডেল ভাঙি লৈ অৱস্থাই নাই তাকে ভিডিঅ'টো বনালো ৰাতিপুৱা আজি এতিয়া 7টা বাজিছে আৰু ভিডিঅ'টো দেখাই গৈ থাকিম কি কত হয় আৰু বিশেষকৈ আজি চাগে বেছিকৈ নোৱাৰিম চাগে কাৰণ মই বহুত ব্যস্ত হৈ থাকিম তথাপিতো যিখিনি পাৰো ভিডিঅ'টো বনাই গৈ থাকিম ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰিব আৰু বলক বাকীখিনি ভিডিঅ' এতিয়া আৰম্ভ কৰো আৰু এইফালেতো বিহু বিহু লাগিছে এয়া সকলো ওলাই ৰেডি এফালে ল'ৰাও এয়া ৰেডি হৈ গ'ল দাদা নগাঁৱৰ পৰা আহিছে কাৰণ আমাৰ ইয়াতে ঢোল বজোৱা মানুহেই নাই শুই থকাৰ কাৰণে দিগদাৰ হৈ আছে চকী এইখিনিতো ধুনীয়াকে আঁতি যাব বৰষুণৰ প্ৰগ্ৰামৰ টেনচন নাই খালি প্ৰগ্ৰামৰ টেনচন নাই বাহিৰা এইখিনি কামখিনি হৈ গ'লে ভালে ভালে কালি বতাহ ধুমুহাই গোটেইখন একদম চেচ কৰিলে এই আন আছে ৰাতিপুৱা এয়া প্ৰথম আৰম্ভণি এয়া চাকি জ্বলাই লৈছো আৰু যিহেতু আমাৰ অনুষ্ঠানটো দুৰ্গা মন্দিৰত হৈ আছে মাৰ মন্দিৰ আৰু প্ৰথমতে চাকি এগছ জ্বলাই লওঁ দিনটো ভালে ভালে পাৰ হ'বৰ কাৰণে তাৰপিছত আমাৰ এতিয়া বিহুৰ পতাকা উত্তোলন আৰম্ভ হ'ব এতিয়া ধুনীয়া লাগিছে একদম ধুনু ধুনু ধুলীয়া হৈ গৈছে ন কোনে মাতিছে বুজি লোৱা হা মই কৈ দিম শুনা বুজি লোৱা আমাক যিখিনি মানুহে বিহু শিকাই থৈ গৈছে সেই মানুহখিনি বহুত দিনৰ যেনেকে আমি তোমালোকক শিকাইছো ঢুকাই গ'ল নাই পেলা তেনেকে শুনা তেনেকে মানে যিখিনি মানুহে কৰি থৈ গৈছে সেই মানুহখিনি মৰি গ'ল এতিয়া সেই মানুহখিনিক আমি আজি শ্ৰদ্ধা কৰি জনাম যে আপোনালোকে আমাক শিকাই থৈ গ'ল আমি আজি আপোনালোকক শ্ৰদ্ধা জনাইছো সেইকাৰণে শ্বহীদ দৰ্পণ সহায় কৰক বুজিলা তাকে কয় শ্বহীদ দৰ্পণ বুজিছা পুষ্প মানে ফুল দি পেলাই শ্ৰদ্ধাঞ্জলি জনাম ভক্তি দেখুৱাম যে আপোনালোকে আমাক বিহু শিকাই ৰেডি হৈ গলো গামোচাখন লোৱাৰ পিছত নিজকে খুব ভাল লাগে এতিয়া শ্ৰদ্ধাঞ্জলি নমস্তে সম্বৰ্ধনা জনাব বোলে তেখেতৰ আমি অনুৰোধ জনাইছো লগতে আমাৰ মহিলাসকলকো তেখেতসকলক সহানুভূতি জনাবলৈ পতাকাস্থলীত সমৰ্পিত হ'বৰ বাবে অনুৰোধ জনাইছো
বিমানভূমি তীৰ্থভূমি ইয়াত বসবাস কৰা বুলি জানিব।
এইফালে ট্ৰেখনত লগাই পেলাই দি দিয়ে না, ট্ৰেখনত দি পেলাই। বুটটো পিছত দিব, ল'ৰা ছোৱালী খেলা সময়। ক্ষীণ বিলাক একফালে, শকত বিলাক একফালে। ক্ষীণ মানুহৰ গাত শক্তি বেছি আছে বুলি কয় নহয়, আজি প্ৰমাণ হব। আজি চাওঁ। এখন চকী আঁতৰাই দিয়ক। ছোৱালী এইফালে বোৱাৰী, এইফালে ছোৱালী। ৰেডি হল, ৰেডি হল, ৰেডি নে? জাতি জনগোষ্ঠী একত্ৰিত হ'ব পাৰোঁ, সেই অনুষ্ঠানটো আমাক লাগিব আৰু সেইকাৰণে আপোনালোকে মন কৰিব পাৰে।
বাজিলেহি এতিয়া আৰু আমাৰ বিহু প্ৰগ্ৰাম শেষ হৈ গ'ল ভালে ভালে হৈ গ'ল অকণমান চাউণ্ডৰ যিহেতু প্ৰব্লেম হৈছিলে মেচিনাৰী বস্তু ক'ব নোৱাৰি কেতিয়া কি হয় কিন্তু ভালে ভালে প্ৰগ্ৰাম পাৰ হৈ গ'ল আৰু এইবোৰ চব খালী কৰা হৈ গ'ল পেণ্ডেলৰ বস্তুবোৰ সামৰি আছে আৰু মই ইয়াতে বহি আছোঁ বস্তুবোৰ আছে লৈ যাওঁ আৰু আজি ভিডিঅ'টো ইমানতে মই শেষ কৰিলোঁ থেংক ইউ